আজি বহুত দিনৰ মূৰত গাঁৱৰ ফিল্ডলৈ আহিলোঁ। একদম ফিল্ড পূৰা খালী হৈ আছে, যিহেতু অসম পুলিচৰ ইণ্টাৰভিউ যোৱাৰ পিছত কোনো ল'ৰা ছোৱালীয়ে ৰানিং কৰিব নোহোৱা হৈ গ'ল, প্ৰেক্টিছ কৰিবলৈ নোহোৱা হৈ গ'ল। বহুতখিনি এই ফিল্ডৰ পৰা বহুতখিনি মানে গোটেইখিনিয়ে পাছ কৰিছিলে ফিজিকেলত অসম পুলিচত, কিন্তু তাৰে কেইজনমানৰ ৰিটাৰ্ণ এক্সামত ভাল হৈছে। বহুতখিনি ফিজিকেল পাছ কৰাৰ পিছতো ৰিটাৰ্ণ এক্সাম দিব নাপালে, বা কিছুমানে ৰিটাৰ্ণ এক্সাম দিব পাৰিও নাম নাহিলে। আজি ফিল্ডলৈ বহুত দিনৰ মূৰত আহিছোঁ। আপোনালোকক অলপ দেখাই দিছোঁ এই ফিল্ডখন, আমাৰ গাঁওখন আমি ক'ত প্ৰেক্টিছ কৰিছিলোঁ আগতে। আৰু এই ফিল্ডখনৰ পৰা বহুতখিনি ল'ৰা ছোৱালীয়ে আজিলৈকে চাকৰি পাবলৈ সক্ষম হৈছে। ফিল্ডটো লাকি বুলি ভাবোঁ। আপোনালোকক অলপ দেখাই দিছোঁ ফিল্ডখনৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে। পূৰা বন মানে পূৰা বন গজি গ'ল। এয়া হৈছে আমাৰ গাঁৱৰ ফিল্ডখন। ইয়াতে প্ৰায় গোটেই ৰাউণ্ডখনত 400 মিটাৰ নাই বাৰু, 400 মিটাৰ নহ'লেও 320 মিটাৰ আছিলে। যিহেতু অসম পুলিচৰ যেতিয়া প্ৰেক্টিছ কৰি থকা হৈছিলে, ইয়াতে আমি পূৰা ফিটা মাৰি জুখিছিলোঁ। জোখোতে 320 মিটাৰমান পাইছোঁ। এনেকৈ মিলাই কিনে আমি ইয়াতে বনোৱা হৈছিলে। এতিয়া বৰ্তমান চাওক, গোটেই ল'ৰা ছোৱালীবোৰে অসম পুলিচৰ ইণ্টাৰভিউ যোৱাৰ পিছৰ পৰা এতিয়ালৈকে কোনো প্ৰেক্টিছ কৰিবই নোহোৱা হৈ গ'ল। খালি ভাইটি এজন ইয়াত ফুটবলৰ অকলে প্ৰেক্টিছ কৰি আছে। এতিয়া আপোনালোকৰ প্ৰেক্টিছ কৰাৰ সময় আহি গ'ল, যিহেতু ছেপ্টেম্বৰ মাহত আকৌ নতুনকৈ প'ষ্ট মুকলি কৰিব অসম পুলিচৰ। প্ৰেক্টিছ কৰিব সকলোৱে আহিব। ল'ৰা ছোৱালীবোৰে প্ৰেক্টিছ কৰাব লাগিব আৰু চবকো মাতিব লাগিব সকলোকে প্ৰেক্টিছ কৰিবলৈ। যিহেতু আপোনালোকক মই ফিল্ডটো অলপ দেখাবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ কিয় প্ৰেক্টিছ কৰি থকা ফিল্ড মনত পৰে মানে দেখা পালে। গতিকে ফিল্ডৰ পিনে আহিছিলোঁ অলপ ঘূৰিবলৈ, গতিকে ফিল্ডত সোমাই গ'লোঁ। জাষ্ট মই ফিল্ডখন আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। আৰু লগতে মই তাত আপোনালোকৰ বাবে গুড নিউজ এটা লৈ আহিছোঁ। যিসকল PM কিষাণ কৃষকসকলৰ বাবে এটা ভাল নিউজ এটা আছে। অহাকালি 2 আগষ্ট, অহাকালি আপোনালোকৰ একাউণ্টত আগতে আপোনালোকে যিসকলে পাই আছিলে সেইসকলৰ কাৰণে ভাল খবৰ, আৰু এপ্লাই কৰি দিয়াসকলৰ কাৰণে ভাল খবৰ। যিসকলৰ PM কিষাণৰ কাৰণে অপেক্ষা কৰিছিলে, PM কিষাণৰ 20 নম্বৰ কিস্তি অহাকালি 2 আগষ্ট, অহাকালি আপোনালোকৰ সন্ধিয়াৰ ভিতৰত আপোনালোকৰ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা অহাকালি আপোনালোকৰ একাউণ্টত সোমাই যাব। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা অলৰেডি এই ডিক্লেয়াৰ দিয়া হৈ গ'ল। অহাকালি আপোনালোকৰ ফিক্স হৈ গ'ল। মানে মাজত কি হৈছে, বহুত নিউজত দেখা পাইছিলোঁ মানে কি PM কিষাণটো জুন মাহত সোমাব, জুলাই মাহত সোমাব, এনেধৰণৰ বহুতখিনি নিউজ চেনেলত দেখা পাইছিলোঁ। লগতে PM কিষাণটো আপোনালোকে নিশ্চয় জানে 2000কৈ টকা সোমায় আপোনালোকৰ একাউণ্টত, কিন্তু নিউজত কৈ আছিলে কি এইবাৰ 4000কৈ সোমাব, কিন্তু 4000কৈ নোসোমাই। ইয়াৰ মিছা কথা, 2000কৈ সোমাব। 2000কৈ কোনো ধৰণৰ আপডেট নাই তাতে 4000কৈ সোমাব বুলি। 2000কৈ সোমাব। মই আপোনালোকক স্ক্ৰীনশ্বটত দেখাই দিছোঁ। অলৰেডি ডিক্লেয়াৰ কৰি দিয়া হৈ গ'ল ভাৰত চৰকাৰৰ তৰফৰ পৰা। অহাকালি আপোনালোকৰ একাউণ্টত সন্ধিয়াৰ ভিতৰত PM কিষাণৰ টকাবোৰ সকলোৰে একাউণ্টত, যিসকলৰ PM কিষাণ আগৰ পৰা পাই থাকে সেইসকলৰ একাউণ্টত আপোনালোকে অহাকালি 2 আগষ্ট আপোনালোকে সন্ধিয়াৰ ভিতৰত আপোনালোকে পাই যাব। এয়া পূৰা কনফাৰ্ম। মই যিহেতু কনফাৰ্ম হ'লেহে মই ভিডিঅ' আপলোড কৰোঁ, গতিকে আপোনালোকক মই স্ক্ৰীনশ্বটটো দেখাই দিছোঁ, আপোনালোকে চাই লওক। এয়া হৈছে স্ক্ৰীনশ্বটটো। 2 আগষ্ট অহাকালি আপোনালোকৰ একাউণ্টত PM কিষাণৰ টকাটো আপোনালোকে পাই যাব। ধন্যবাদ, থেংক ইউ। জাষ্ট অলপ ব্লগ এটা বনালোঁ সৰু মৰুকৈ। গতিকে এনেধৰণে ভিডিঅ' আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, নতুন আপডেট আহিলে আপোনালোকে পাই থাকিবলৈ কাৰণে। আৰু মই বাৰে কৈছোঁ, যিসকল ল'ৰা ছোৱালী ডিফেন্স লাভাৰ হয় সেইসকলক মই বাৰে কৈছোঁ, আপোনালোকে ফিল্ডত যাওক, ওলাই যাওক। এতিয়া বৰ্তমান ফিল্ডত ওলোৱাৰ সময় হৈ গ'ল। আপোনালোকৰ নৱেম্বৰ মাহত আপোনালোকৰ অপেন ৰেলী আৰ্মি হ'বলৈ গৈ আছে। পূৰা জবৰদস্ত প্ৰেক্টিছ কৰক, জবৰদস্ত। মই পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে আপডেটখিনি লৈ আহিম। গতিকে আপোনালোকে প্ৰেক্টিছ কৰা এতিয়াৰ পৰা চুৰু কৰি দিয়ক। ধন্যবাদ, থেংক ইউ, বাই বাই। নেক্সট ভিডিঅ'ত লগ